নাছিলো ইমান টেনচন হৈছে ইমান মই কি হ'ব মই কিনকে মুখখন দেখাম ইমান কিয় নহ'ল মোৰ কিয় মই ভবা নাছিলো মোৰ বিৰাট টেনচন হৈছে মই মৰি যাওঁ মই মৰি যাওঁ মই থাকি লাভ নাই এইখন পৃথিৱী মোৰ কি হ'ল ইমান চেষ্টা কৰিছো তথাপিও নহ'ল 1 ঘণ্টা 2 ঘণ্টা মই কি হ'ব জানো আৰু কি হ'ব এইটোতো গজমুৰাই কিয় কান্দি আছে ৰ গজমুৰা তোৰ কি কান্দা স্বভাৱটো যোৱাই নাই নেকি নাই কান্দা স্বভাৱ মোৰ নাযায় মোৰ বহুত টেনচন হৈছে তোৰ ভয় চেন্দেলতে ইমান দিন ক'ত আছিলে পইতা চৰা মোৰ বহুত কিবা কিবি হৈ গ'ল জানো কি হ'ল চেনি এৰি গুচি গৈছে চেনিও গ'ল নেকি সব শেষ আৰু মোৰ যিটো প্ৰব্লেম হৈছে মইহে জানো মোৰ বহুত টেনচন হৈছে তোৰো ল'ৰাইটো নহয় মই বহুত টেনচন হৈছে মোৰ বেলেগ মই আজি 2 ঘণ্টা ধৰি চেষ্টা কৰিছো কিন্তু মোৰ নহ'ল কি নহয় মোৰ কিন্তু ৰাগ উঠছে 2 ঘণ্টা মই বহিছো বহুত চেষ্টা কৰিছো মোৰ ঘাম ওলাই গৈছে একদম ঘামটো ওলাবই ৰ'দত বহি যাব পাই নহয় ধুনীয়া ছায়া একদম কিন্তু টিংপাত দিয়া ৱাল চল থাকা তাতে বহিছো বঢ়িয়াকে কিন্তু তথাপিও মোৰ সমস্যা হৈছে এইটো ডাক্তৰে লগাৰ তই নৰা সেইটো নহয় বাবা সেইটো নহয় মোৰ সমস্যা হৈছে মই 2 ঘণ্টা বহিছো মই 2 ঘণ্টা কিন্তু মোৰ বহুত টেনচন যে পইতা চৰা কিবা নাই ডাক্তৰক ফোন কৰিব লাগিব এই তুই জানিব চেষ্টা নকৰাকে মোৰ কি হৈছে জানিব চেষ্টা নকৰাকে মই জানিব চেষ্টা কৰিছো মই বুজি পাইছো সেইটো নহয় মই তাৰমানে বুলি মোৰ বুজ নলয় এইটো ডাক্তৰে এতিয়া সমস্যা ডাক্তৰ চিনাকি আছে ডাক্তৰৰ মাতি ডাক্তৰ ফাংফুং হয় ইমিডিয়েট গজমুৰাৰ বহুত ডাঙৰ বেমাৰ এটা হৈছে তুমি সোনকাল আহা হয় মই গজমুৰা ঘৰতে আছো আহা পইতা চৰা ডাক্তৰক ফোন কৰিলি ডাক্তৰক ফোন কৰিলো ডাক্তৰে কি কৈছে ডাক্তৰ কৈছে সি আহি আছে তই যা তলত বাদ দিম কাটি ডাক্তৰ আহিব মোৰ ভাল হ'ব টেনশ্যন নাই তই থাকিব লাগিব হ'ব মই আছো এতিয়া দে মই তেনেহ'লে বাগান দিব লাগে তই নাই গজমুৰা মোৰ বেমাৰ হৈছে কি হৈছে মই মৰি যাম কি হৈছে মোৰ নলয় কামটো নহয় কামটো বহুত আছে বা কি কাম নহয় আপোনাৰ মেইন কাম যিটো মেইন কাম কি মেইন কাম কৰে কি বা বহি থাকে বহি চেষ্টা কৰে তাৰপিছত যে অলপ সেইটো কাম পায়খানা মানে পায়খানা দিলে মই চাম তই লিভাৰটোৱে দিছে তই যাবি আৰু মই লিভাৰটো জানে ভালকে চা অলপমান বাচি আছে কিন্তু এটা কথা হৈছে সেই কথা তই আইঠাও খাইছিলি নেকি চুৰ কৰি খাইছিলে দুটামান সেইকাৰণে হৈছে এইবাৰ মই দুটামান ঔষধ লিখি দিম এই ঔষধকেইটা আনি খালি ভাল হৈ যাব সঁচা মানুহ কিবা গন্ধ ওলাইছে চাহ ডক্টৰ মানে কিনা ফাংচন ডক্টৰ মানে ভাগ কৰি দিব আমাৰ ইয়াতে তাৰমানে আগুৰি মুচিলা গতি বিৰাট গন্ধ আহিবা এটা কৰিবা আবু নষ্ট বহুত আগতে নষ্ট বিৰাট চক্তা মুড আছে আবু ডেঞ্জাৰ আছে চা মই বাচিম না বাচি মই ঔষধকেইটা লিখি দিম আনি খাবি ভালকে চেক কৰি চা এয়া পেটটা দাং দীঘলকে উগাল পুৰা আছে বাচি আছে আজি ঔষধকেইটা আনি খাবি ৰাতি তই আনি খোৱাৰ পাছত ভাল হৈ যাব সঁচা না বঢ়িয়া মই যাম ফাংফুং ডক্টৰৰ ঔষধ খোৱাৰ পিছত গজমুৰাৰ কিবা কিবি উল্টা পুল্টা হৈ গ'ল কি হ'ল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে চাবলৈ পাৰিব
তো এয়া হৈছে বনমালী আৰু মই আছো হেমন্ত মেধি আৰু যোনে কেমেৰাটো কৰি আছে তাৰ নাম হৈছে কংকন কলিতা ওৰফে পইতাচৰা গতিকে গজমুৰাৰ পৰৱৰ্তী ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে গজমুৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ দিয়ক বিদায় পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম